দেখিলা উঠা নাকান্দে নহয় কিয় কান্দিছা আকৌ উঠা উঠা এইটো কোন হয় তো তোমাৰ নামটো কি কৈ দিয়া আহমেদ কোৱা ইৰফান আহমেদ তেনেকে কোৱা ইৰফান হয় নে তোমাৰ ভালনে ফুৰিব যাবা নে কোনফালে যাবা কাৰ লগত যাবা পেহী আৰু কাৰ লগত যাবা মোৰ লগত নোযোৱা মোৰ লগত অকলে যাবা মোক নিনিয়া নে নিবা আবাক নিবা নে চবকে নিবা তুমি লৈ যাবা আমাক হয় ন তুমি আমাক ফুৰাবলৈ যাবা আবা যাব পেহী যাব ইৰফানো যাব হয় ন চব যাব গাড়ীত যাবা নে খোজকাঢ়ি যাবা খোজকাঢ়ি যাবা গাড়ীত নাযাওঁ আমি দেই চোৱাইতে কোন হয় তুমি কল খাইছা নে তুমি কল খাই আছা ইৰফান দাঁত চাওঁ তোমাৰ দাঁত কোনা চাওঁ সেই তাত দেখ চাওঁ ই গীতি দাঁত চকু কোনটো এইটো চকু নাক এইটো নাক কাণ কোনখন কাণ এইটো কাণ হয় ন চুলি আজি দুপৰীয়াৰ বাবে মই এফালে বেঙেনা ভাজিছোঁ আৰু এফালে দাইল পাতি থৈছোঁ এফালে যাম মানে যিহেতু দেৰিও হৈ আছে ইৰফানক কেইটামান খুৱাই লওঁ পতাপত তাৰপিছত মৌ খাই মেলি ওলাওঁ আৰু দেৰিও হৈছে এনেই আমাৰ আৰু ইয়াৰ আকৌ খেলাতহে বেছি মন খোৱাত আকৌ মনেই নাই চাওকচোন এতিয়া আমি বেটেৰীত যাব ওলাইছোঁ গৈ আছোঁ আমি আহি পাইছোঁহি আৰু এয়া মোৰ লগত আহিছে জেঠাই আৰু মাহী এইটো মোৰ ভাইটি লগত ইৰফান আজি আমি এখন বিয়ালৈ আহিছোঁ আজি বিয়া নহয় আজি হালধি হয় আজি দৰাক গা ধুৱাব এতিয়া ঘৰৰ বয়োজ্যেষ্ঠসকলক তামোল দিব দৰা আৰু দৰাৰ দুচেকে এতিয়া দৰা আৰু দৰাৰ দুচেকক ঘৰৰ ভিতৰৰ পৰা দভাতললৈ নিয়া হ'ব গা ধুৱাবৰ বাবে এনেদৰে চাদৰৰ তলত মাক আৰু 3গৰাকীমান মহিলাৰ সৈতে এনেদৰে চাদৰৰ তলত 3 পাক ঘূৰোৱা হয় ৰভাৰ তলত তাৰপিছত কি দিয়া হয় চাই থাকক এতিয়া 7গৰাকী মহিলাই মূৰত এনেদৰে এগৰাকীকৈ তেল দিয়া হ'ব এতিয়া এয়া দৰা দুচেকক তেল দিছে এতিয়া মাহ হালধি